হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিছোঁ। আজি কঁঠাল গুটি পকৰি বনাবলৈ লৈছোঁ। কঁঠাল গুটি পকৰি কেনেকৈ বনালোঁ চাওকচোন। প্ৰথমে কঁঠাল গুটিখিনি ধুই ল'লোঁ ভালকৈ, এদিন থৈ দিলোঁ। এদিন থোৱাৰ পাছতে বইল কৰি লৈছোঁ। এতিয়া গুচাই ল'লোঁ ভালকৈ কঁঠাল গুটিকেইটা। পিঁয়াজ মিহিকৈ কাটি ল'লোঁ, আদা দিছোঁ, জলকীয়া দিছোঁ, নিমখ, হালধি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ পিটিকি লৈছোঁ। পিটিকা হৈ গ'ল আৰু গোটেইখিনি। এতিয়া এটা এটা বইল কৰি লৈছোঁ। কেৰাহী পাতি দিলোঁ, তেল গৰম হ'ল। তেলত দি দিছোঁ এতিয়া। সোনকালে লৰাই দিলে মানে ভাঙি যায় মানে পকৰিটো, দেৰিকৈ লৰাব লাগে। এতিয়া মানে দেৰিকৈ মানে লৰাই দিছোঁ। সিজিছেগৈ, ৰঙচুৱা হৈছেগৈ আৰু হ'লগৈ আৰু এতিয়া। এইটো আজি কঁঠাল গুটি পকৰিটো কেনেকুৱা দেখিছে, যদি ভাল দেখিছে কমেণ্ট কৰিব, লাইক কৰিব। নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আহোঁ।